আমি আজি হৰণ অংক 3টামান শিকো। প্ৰথমতে আমি লওঁ 1 নম্বৰ 3ৰে হৰণ কৰিব লাগে 1 2 3। প্ৰথমতে 3ৰে একক হৰণ নাযায়, নোযোৱাৰ কাৰণে আমি 0 দিলোঁ। 3 পূৰণ 0 0 বহিলে ইয়াত, তেতিয়া এটাহে নামিব পাৰে, মনত ৰাখিব লাগিব। 2 3 4 দি দিলোঁ 12 হৈ গ'ল। এটাটো নামিব পাৰে, এফালে 0 থাকিলে ইয়াৰ পৰা 3 এটা নামিলে 3 এগুণ 3 হৈ গ'ল। এতিয়া ভাগ শেষ হ'ব 0, ভাগফল হ'ব 41। 41 আৰু 3 পূৰণ কৰিলে 3 এগুণ 3 4 3 গুণ 12 123 ওলায়। তাৰমানে আমাৰ উত্তৰটো শুদ্ধ হৈছে। তাৰ পিছত আহোঁ 2 নম্বৰ। এইটোকে লৈছোঁ, ধৰি ল'লোঁ 12ৰে হৰণ কৰিম আমি। সংখ্যাটো লৈছোঁ 1 1 1 2 3 4 ধৰা। প্ৰথমতে চালোঁ আমি 12 আছে ইয়াত, এফালে আছে 11, হৰণ নাযাব একেবাৰে দুটা সংখ্যা, গতিকে 0 এটা দিলোঁ। 0 12 লগত 0 পূৰণ কৰিলে 0 0 হৈ গ'ল। ইয়াত তেতিয়া 1, ইয়াৰ পৰা এইটো 1 আৰু ইয়াৰ পৰা এটা নামিব পাৰে, গতিকে 1 নামিলে। এতিয়া এইটোত 12ৰে কিমান বাৰ দিব লাগিব চাবৰ কাৰণে আমি 12 পূৰণ 9, আমি 8ও কৰি চাব পাৰোঁ। 8 দুগুণ 16 6, 8 এগুণ 8 9 96, এইটোতকৈ আৰু এটা বেছিকৈ যাব, গতিকে আমি 12ৰে 9 পূৰণ কৰিলে 9 দুগুণ 18 8 1 9 এগুণ 9 1 10 108। ইয়াতকৈ 10 দি দিলে 12 10 120 হয়। ইয়াতকৈ ডাঙৰ আমি চালে গম পাম সংখ্যাটো। এতিয়া বিয়োগ কৰিলে আহিব 8 9 10 11 3, 11 ফালে 0 থাকিলে আৰু নাই। এটা সংখ্যা নামিব পাৰে, এটা অংক 2 আহিলে। তো 12ৰে আমি ইয়াত 9 বাৰ দিলোঁ, আগৰ বাৰত আছিলে এইটো। 12 কেইবাৰ এতিয়া দুবাৰ যাব, 3 হ'লে 36 হৈ যায়, বেছি হৈ যায়, গতিকে দুবাৰ হৈ গ'ল। দুবাৰ 2 12 24 24। তো 12 4 8 থাকিলে 8, আৰু ওপৰৰ পৰা এটা অংক নামিব পাৰে 3। এতিয়া 6 বাৰ দিব পাৰোঁ আমি, 72 হ'ব। 6 পূৰণ 12, 7 দিলে বেছি হৈ যাব। তো ইয়াত 1 1 থাকিলে এটা অংক নামিব পাৰে 4। এতিয়া আমি আগত দি থোৱাটো 9 বাৰ দিব পাৰোঁ, 108 হৈ গ'ল। তেতিয়াহ'লে আমাৰ ইয়াত 6 থাকিলে। এতিয়া আৰুতো অংক নামিবলৈ নাই, গতিকে এনেকুৱা ক্ষেত্ৰত ইয়াত পইণ্ট দিব লাগিব। পইণ্ট দিয়াৰ লগে লগে ইয়াত 0 এটা দিব পাৰোঁ আমি। 12 5 বাৰ যাব, 60 হ'ব। তো গতিকে আনচাৰটো হৈ গ'ল এইটো, ভাগফল এইটো। তাৰপিছতে আমি আৰু এটা লৈ লওঁ, তেতিয়া গোটেইখিনি সম্পূৰ্ণ হ'ব। তো সেইটো হৈ গ'ল, ধৰি ল'লোঁ আমি 15ৰে হৰণ কৰিছোঁ। তো আমি এটা অংক লৈছোঁ, এইটোকে লৈছোঁ, ভাল হ'ব। প্ৰথমতে 15 এইটো দেখিলোঁ সৰু, গতিকে 0 এটা দিলোঁ, 0 0 হৈ গ'ল। ইয়াত 15, ইয়াত 0 পূৰণ কৰিলে মানে 0 0 আহিব, গতিকে 1 1 নামিলে আৰু এটা অংক নামিব পাৰে 1। তো এতিয়া 1 1 1, এইটো 7 বাৰ দিলোঁ। 6 বাৰ দিলে সৰু হ'ব, যদি 6 বাৰ দিওঁ মই, 6 বাৰ দিলে মানে ইয়াত যিটো বিয়োগ কৰাৰ পিছত যিটো থাকিব সেইটো সংখ্যা 15তকৈ ডাঙৰ আহিব। তো আমি কৰি চাব পাৰোঁ এইটো। 8 বাৰ দিলে ইয়াতকৈ ডাঙৰ হৈ যাব, বিয়োগ কৰিব নোৱাৰিম, গতিকে 7 বাৰ দিছোঁ। 7 15 105 হৈ গ'ল। 11 5
6 থাকিলে ইয়াত এটা অংক নামিব পাৰিব 61 4 60 হৈ গ'ল তেতিয়া 1 থাকিলে এইটো এতিয়া এটা অংক নামিলে 0 এতিয়া কথাটো আহিলে কি যে এই 10 to 15 এইটো ডাঙৰ আছে 15টো এতিয়া আমি আকৌ এইটো দুটাটো নমাব নোৱাৰো দুটা নমাবলগীয়া হ'লে আমি ইয়াত 0 এটা পূৰণ কৰি ল'লো ধৰি ললো তেতিয়া 0 0 হৈ গ'ল আমাৰ এইখিনিতে যথেষ্ট ভুল হোৱা দেখা যায় ছাত্ৰ ছাত্ৰীবিলাকৰ সেইকাৰণে মই এইখিনি লৈ লৈছোঁ আৰু 0টো দি দেখুৱাইছোঁ ইয়াত এনে আমি 0 দি এইটো নমাই দিব পাৰোঁ কেলে নামে এইটো কথাটো হ'ল সেইটো এতিয়া ইয়াত এইটো আহি যাব পাৰে তেতিয়া এতিয়া আমাৰ দিব পাৰোঁ আমি 6 টাইম 6 15 90 হৈ গ'ল 91 1 থাকিলে তো তাৰপিছত আমি দশমিক দি দিলোঁ দশমিক দিয়াৰ লগে লগে এটা শূন্য দিব পাৰোঁ আমি আৰু যিহেতু অংক নাই এফালে দশমিক দিব পাৰোঁ এতিয়া 15 এইটো যাবলৈ কেইবাৰ দিব পাৰোঁ আমি 6 দিলে সৰু হৈ যাব তো 7 বাৰ দিব পাৰোঁ আমি এনেকৈ পূৰণ কৰি 4ও বহাব পাৰোঁ 7 5 35 5 3 7 7 3 10 105 দি দিলোঁ 10 5 5 থাকিলে তো এনেকৈ আমি কৰি গৈ থাকিব পাৰোঁ 7 বাৰ আৰু কিবা কিবি যাব এটা আকৌ 0 এটা দি দিব পাৰোঁ আমি 3 15 45 তিনিবাৰ যাব ধৰা এনেকৈ আকৌ 5 থাকিলে এনেকৈ গৈ থাকিব ধন্যবাদ